সেই গোটেইখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ দ্বাৰাহে এডভাৰটাইজমেণ্ট দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰাহে সেইবিলাকৰ নিযুক্তি কৰক আৰু যিবিলাকৰ মাটি গৈছে প্ৰাইভেট লেণ্ড আছে যিবিলাকৰ সেইবিলাকৰ প্ৰাইভেট লেণ্ডবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেওঁলোকে আমাৰ একাউণ্টত ভৰাব তাৰপিছত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জৰিয়তে তেওঁলোকৰবিলাকক আমি কম্পেনচেশ্যন দিয়া হ'ব লগতে যিবিলাকক ফৰেষ্ট সেই গোটেইখিনি ফৰেষ্ট এৰিয়া যিবিলাকক পৰিছে সেইবিলাক ফৰেষ্ট যিবিলাক ৰেভিনিউ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেওঁলোকে ডিপজিট কৰি দিওঁ আৰু লগতে তেওঁলোকৰ যিমানখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ টেক্স লাগে তেওঁলোকৰ বেলেগ বেলেগৰ টেক্স যিবিলাক আছে সেই গোটেইখিনি তেওঁলোকে দিয়া হ'ব বুলি আজি ইমপ্লিমেণ্ট কৰা হৈছে আৰু বছৰ মাহত তেওঁলোকৰ যিটো নেকি 5 crores তেওঁলোকৰ ৰেভিনিউ দিব কিন্তু সেইটো আমাৰ অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আলাপ আলোচনা কৰি সেই ৰেভিনিউ 5 কোটি টকাটো মাহত বছৰৰ 60 crores টকা সেইটো আলাপ আলোচনাৰ মাজতে দিয়া হ'ব স্যাৰ এইটো কেইবছৰৰ কাৰণে কৰা হৈছে স্যাৰ এইটো 2 বছৰৰ কাৰণে কৰা হৈছে পিছত যদি প্ৰয়োজন আকৌ কৰিব এইটো ধনচিৰিয়াই হ'ব আপোনালোকে সেইটো মেপ আছে তাতে সেই গোটেইখিনি পাই যাব এক্সপ্ল'ৰেশ্যনৰ কাম কাজ আছে আমি আগবাঢ়ি যাবলৈ উৎকণ্ঠিত হৈ আছোঁ আৰু আমাক তেওঁলোকে অলৰেডি জনালে যে তেওঁলোকে অতি সোনকালে আমাৰ প্ৰচেছিংটো আৰম্ভ কৰি দিব আৰু ইয়াৰ মাজেৰে আমি আশা কৰিছোঁ যে আমাৰ ইয়াৰ মাজেৰে আমি এটা সম্পৰ্ক গঢ়ি উঠিম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আগলৈ আমাক এনেধৰণে সহায় কৰি থাকিব আৰু এইটো কৰিলে আমাৰ নিজৰ দেশৰ কাৰণে আমাৰ চবৰে কাৰণে আমি এটা এক্সপ্ল'ৰেশ্যন কৰিবলৈ এই জেগাবিলাকত আমাৰ যিবিলাক তেল আৰু গেছ আমাৰ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই সেইবিলাক কৰিবলৈ আমি এটা প্ৰচেষ্টা চলি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক যথেষ্টখিনি এইটো অনুপ্ৰাণিত কৰি আছে আৰু এটা নৰ্থ ইষ্টৰ কোম্পানী হিচাপে আমি এইটো কাম আগবঢ়াই যাবলৈ আগ্ৰহী কৰিব বিচাৰোঁ ইয়াৰ আচলতে এটা প্ৰচেছ থাকে আমি এতিয়া আজিৰ প্ৰচেছটোৰ লগত আমি কিছুমান প্ৰিপেৰেশ্যন কৰিব লাগিব আমি ডিলিং কৰাৰ আগতে আৰু কিছুমান ফৰ্মেলিটিজ থাকিব সেই ফৰ্মেলিটিজবিলাক কমপ্লিট হোৱাৰ পিছতহে আমি আগবাঢ়ি পাৰিম যেনেকৈ কিছুমান লোকেশ্যনৰ আকৌ ফৰেষ্টৰ এপ্ৰুভেল আছে চ' সেই গোটেই প্ৰচেছখিনি আমি এই অকণমান প্ৰগ্ৰেছটো চাই লৈ ক'ব পাৰিম কিন্তু এইটো খুব ঐতিহাসিক দিন এইকাৰণে যে আজিৰ পৰা তেখেতসকলে একদম পূৰা আগ্ৰহান্বিতভাৱে আমাৰ লগত এছ'চিয়েট হৈছে আৰু আমাক হেৰি দিছে মানে জনাইছে যে আগবাঢ়িব না আমাৰ আচলতে কিছুমান সোনকালে কৰিবলৈ কিছুমান কমিটমেণ্ট থাকে আমি আজি এনেকুৱা ধৰণৰ কামবিলাকত চ' আমাৰ ফালৰ পৰা সদায় প্ৰচেষ্টা থাকিব আমি কিমান সোনকালে কামটো কৰিব পাৰোঁ আৰু নৰ্মেল প্ৰচেছত যদি কেতিয়াবা অলপ কিবা কিবি দিলে হয় আমি একেলগে লগ লাগি এইটো মানে সামৰিবলৈ ট্ৰাই কৰিম আৰু আমাৰ ফালৰ পৰা এইটোৱে আগবঢ়াম আৰু সেই তাকে ইমানখিনিয়ে জনালোঁ চাই বৰ আমি নিজে কওকচোন এইটো আমাৰ এতিয়া আমাৰ প্ৰিপেৰেশ্যন হ'বলৈ আমাৰ যিমান সময় লাগে তাৰমানে আমি এতিয়া আমাৰ কামটো হ'ল কি হ'বলৈ আমাৰ মানে আমি এটা লোকেশ্যন বনাই লৈ তাৰ প্ৰিপেৰেশ্যন কৰিব লাগে এই চিভিলৰ কামটো ৰেডি হ'লে মাটি পোৱাৰ পিছত 3 মাহমানৰ ভিতৰত আমি কামখিনি হ'ব লাগে 4 মাহৰ ভিতৰত হ'ব লাগে তেনেকুৱা ধৰণৰ মানে এটা সেইটো কথা মানে আমি অলপ আগ নবঢ়াকৈ ক'বলৈ দিগদাৰ ইয়াতে আপোনাৰ বতৰে আমাৰ বহুতখিনি সময় হেৰি কৰে চ' সেই বস্তুখিনি চাই কিন্তু আমি আশাবাদী কাৰণ আমাৰ নিজৰ কিছুমান প্ৰিপেৰেশ্যনো আছে ইয়াৰ পৰা আমি আগবাঢ়ি যাব পাৰিম আমি এতিয়া দুটা লোকেশ্যন আমি ইয়াত 396 স্কুৱেৰ কিলোমিটাৰ এটা এৰিয়া আছিলে এই ব্লকটোত আৰু ইয়াত আমাৰ মানে 2010/2 বুলি কয় সেইটো আমি নৰ্থ ইষ্ট কি নিউ এক্সপ্ল'ৰেশ্যন লাইচেঞ্চি পলিচি আণ্ডাৰত লৈছিলোঁ সেইটো সেই প্ৰচেছটো কৰিবলৈ আমি তাহাঁতৰ কিছুমান মানে কমিটমেণ্ট থাকে আমি সেই কমিটমেণ্ট মতে কামবিলাক কৰিব লাগে চ' এই দুটা লোকেশ্যন আমাৰ কাৰণে আমি একেলগে ইয়াত হাইড্ৰ'কাৰ্বন অইল আৰু গেছ আছেনে নাই চাবৰ কাৰণে আমি দুটা লোকেশ্যন আমি ডিল কৰাটো আমাৰ কাৰণে এটা কমিটেড প্ৰগ্ৰেমৰ ভিতৰত